ঐ ল'ৰা তোৰ কেলা আছে নে নাই বে? ঐ ল'ৰা। হেল্ল' ছাৰ। ঘটনা এটা হ'ল নহয় ছাৰ। ছাৰ আমাৰ এই থানাৰ কাষতে যে আহিব পৰা ৰাস্তাটো ছাৰ, মই ছুটীত আহি থাকোঁতে তাত ডিউটি শেষ কৰি আহিলোঁ। ছাৰ ৰাস্তা ঘাটত ল'ৰা এটা মাথা ঘূৰাই পৰি আছে, এই স্কুলীয়া ল'ৰা। মই পানী দুনি মাৰি দিছোঁ ছাৰ, আৰু মুখেদি তাৰ তেজ ওলাই আছে ছাৰ। মানে কি কৰিম ছাৰ তাত? ছাৰ মই অকলে নিব নোৱাৰিম নহয়, মই তাত ডিউটি শেষ কৰি আহিছোঁ। ঠিক আছে বাৰু ছাৰ, মই লৈ যাম। এতিয়া ছাৰ কথা এটা হ'ল নহয় ছাৰ, ইয়াতো মই খবৰ দিবলৈ কোনোৱে নাই, মই কি কৰিম এতিয়া? ঠিক আছে ছাৰ, ঠিক আছে। কি যে সমস্যাত পৰিলো নহয়, এইফালে ছাৰো আহি পোৱাহি নাই। ছাৰো আহি পোৱাহি নাই মানে ডিউটি শেষ কৰি ঘৰলৈ আহিলো, এতিয়া চাহ ক'ত ফচি গ'লোহি। ইফালে আকৌ ল'ৰাটো চেঞ্জ অহা নাই। ল'ৰাটো গাৰ্জেন কোন? আপুনিয়ে নেকি? হয়, মই আনিছিলোঁ। ল'ৰাটো অলপ চেঞ্জ আহিছে, ৰিপৰ্ট ইয়াতে আছে। ইয়াতে চব ৰিপৰ্ট লিখা আছে। 2টা ইনজেকশ্যন দিছোঁ, বাকী ঔষধ আমি ইয়াৰ পৰাই দিম, বাকী 2টা কিনি ল'ব। হ'ব বাৰু। আপোনালোকে গম পাইছে নেকি বাৰু ল'ৰাটো কিহৰ কাৰণে বেহুচ হৈছিল? ছাৰে কৈছে খাদ্যত কিবা বিষাক্ত বস্তু আছে। ল'ৰাটোক এতিয়া লৈয়ে যাব পাৰিব। হয়। তেতিয়া সম্পূৰ্ণভাৱে ভাল পাইছেনে বাবা? নাই, অলপ চলপ। এইটো ল'ৰাটো এক্সিডেণ্টৰ ৰিপৰ্টটো য'ত পৰি আছিল। আপুনি যাম বুলি কৈতো নগ'লগৈ। মই ঘৰলৈ যাবগৈ নোৱাৰিলোঁ, গম পায়। আপুনি ডিউটিত মোক ছুটি লৈ গৈছিলোহে ঘৰলৈ, আকৌ গুচি আহিবলগীয়া হ'ল। বেলেগ কেছ এটা আহিল বুজিছা, তাত যাবলগীয়া হ'ল। আৰু বাৰু আজি তুমি অলপ 2 ঘণ্টা বেছিকৈ কৰিলা, কিবা ক্ষতিটো হ'ল নেকি? ৰাইজৰ কাৰণে তুমি অকণ কষ্ট কৰিলা, আজি কিবা ক্ষতি হ'ল নেকি? কিন্তু কোনটো এটা কথা তোমাৰ, কি কথা বা? মানুহজন যেন চিনচিয়াৰলি নোহোৱা কিয়? টুপিটো দেখোন নাই। সদায় তোমাক বুজাব লাগিব ন? টুপিটো ছাৰ সেই ল'ৰাটো পঢ়িব জেগাতে থাকিল চাইকেলত। বাৰু আজি পাই পেলাই খেলি মেলি নকৰিবা। হ'ব ছাৰ। চলি হা? হয়। ঘৰৰ মানুহক খবৰ দিলানে? দিয়া হৈছে ছাৰ। বাবা, তোমাৰ গাটো কিবা মাথা ঘূৰাইছে নেকি বাৰু? ঘূৰোৱা নাই? এনেই এতিয়া তোমাৰ দুৰ্বল লাগিছে নেকি অকণ? নাই ন? পানী অকণ খাবা নেকি? খোৱা, অকণ পানী অকণ খাই দিয়া। নোখোৱা? সোমাব পাৰিমনে? কোন? সোমাওক। ছাৰ, এই ল'ৰাটো গাঁওবুঢ়াই ক'লে ৰাস্তাতে মাথা ঘূৰাই পৰি আছিল, তাকে আহিলোঁ নিবলৈ। নেকি আপোনাৰ ল'ৰা? ভাল পাইছনে বাবা? অকণমান অলপ পাইছোঁ। লৈ যাব পাৰিব। আহক, চাইন এটা মাৰিব লাগিব। ঠিক আছে। ছাৰ, ঘটনাটো কি মই একো ধৰিবই পৰা নাই। হাজিৰা কৰি আছিলোঁ, গাঁওবুঢ়াই গৈ ক'লেগৈ ল'ৰাটো বোলে কিবা হৈছে। এতিয়া সি স্কুলতে কিবা জগৰ লগালে নে কি, মই ধৰিব পৰা নাই। আপোনালোকে ক'লেহে গম পাম কি হৈছে। কথাটো হ'ল বৰদেউতা, মানে এই চলিহাই অফিচৰ পৰা ডিউটি কৰি ঘৰলৈ অৱস্থাত গৈ থকা অৱস্থাত এই ভাইটিক হঠাতে পালে। পাওঁতে মানে মেডিকেল পাওঁতেহে পিছৰ ৰিপৰ্টখিনি ওলাই। তেওঁ মোবাইলতে আছে, আপুনি সকলোখিনি পাব। ফটোখন আছে, মই তাক কপি তুলিছিলোঁ। তাত ল'ৰালৈকে লৈ যাবলগীয়া হৈছিলে। দেখিছিলোঁ।
কি হৈছিল এটা কেছটো তদন্ত কৰিব লাগিব। বৰদেউতা আপুনি ল'ৰাজনক স্কুললৈ যাওঁতে আপুনি কি খুৱাই পঠায়? কি খুৱাই মানে ভাত খাই যায়। এতিয়াতো মেডিকেলৰ ৰিপৰ্টৰ মতেতো তেওঁ কিবা বিষক্ৰিয়া কিবা খাইছে বুলি ওলাইছে ৰিপৰ্টত। খাদ্যত মিহলি হৈছে ন? হয়। এতিয়াতো আপুনিতো ভাতহে খুৱাই পঠাইছিলে। গৰম ভাত খাইছিলে আৰু কি খাইছিলে পিতাই? এই সিজোৱা বুট খাইছিলে। হয় নেকি? হয়। ৰিপৰ্ট সকলোখিনি আছে, আমি চব তদন্ত কৰিলোঁ। ফাইলত আমি ৰেডি কৰি ৰাখিছোঁ। স্কুলত কিবা খাইছিলে নেকি? কিবা খাইছিলা নেকি তুমি? ছাৰ স্কুল ছুটি হোৱাৰ পাছত মলিনৰ দোকানত মিছল খাইছিলোঁ। তাৰপিছত কি হ'ল তোমাৰ? তাৰপিছত ছাৰ মই খাই আহি থাকোঁতে হঠাতে মোৰ পেটটো বিষাল, মই মাথা ঘূৰাই পৰি গ'লোঁ। তাৰপিছত কি হ'ল একো গম নাপাওঁ। চলিহা কোন মলিন সেইটো? এই মিছল নাপায় এটা, তাক মই দেখি থাকোঁ মিছল বেছি থাকে। মিছল দোকানীটো ধৰি আনা, ইমিডিয়েট যোৱা তুমি। অ'কে ছাৰ। ঐ গাড়ী উলিয়া। অঁ ছাৰ, ছাৰ কিবা লাগিব নেকি আপোনাক? এতিয়া বৰ্তমান তোক লাগে, ইমিডিয়েট দোকান বন্ধ কৰ আৰু দুটামান বস্তু লৈ মোৰ লগত ব'ল। মই কি কৰিলোঁ ছাৰ? তই কি কৰিছ কি নকৰিছ সেয়া হিচাপ তোৰ থানাত উলিয়াম। ব'ল এতিয়া মোৰ লগত। হে ভগৱান, মই কি কৰিলোঁ? ঐ তই দোকান বন্ধ কৰি পিনে তোক চোচাই লৈ যাম। ছাৰ মই যাম ৰ'ব, ফটককৈ এইটো টেমা। তই পইচা তাত মিছল খোৱা চামুচ 4 টেমা এটা ভৰাই ল। জয়ন ছাৰ, কেইডাল মলিন? মলিন মিছল দোকানী তয়ে ন? হয় ছাৰ। ইয়ে 1 নম্বৰ খাই বাৰু। তোৰ মিছল বেচা কিমান বছৰ হ'ল? ছাৰ 5 বছৰমান হ'ল। 5 বছৰ হ'ল? হয়। তই মিছলৰ বাহিৰে বেলেগ কিবা বেচ নেকি? ছাৰ সৰু সুৰা মই বস্তু অলপ বেচোঁ আৰু খুচুৰা খুচুৰি। কি বস্তু বেচ ন? বিস্কুট, চানা, মৰ্টন আদি। এইবিলাক এক্সপাইৰি যোৱা মাল বেচ তই মানে? ছাৰ সেইবিলাক এক্সপায়াৰ নহয়, মই এক্সপায়াৰ যোৱা মাল মই নেবেচোৱে আৰু মই বেছি সেয়া টকা উপাৰ্জন কৰি পেলাই মই নঘটোঁ ছাৰ। তাহলে এই ভাইটিজনৰ কিয় এনেকুৱা অৱস্থা হ'বলগীয়া কাৰ ছাৰ? এই ভাইটিজনৰ? তই ইয়াত? ঐ ইয়াত কি আছে দে উলিয়া। ভাল কি আছে এইবিলাক? কি আছে ছাৰ? গাঁৱত আছে নেকি? নাই। তই এইটোতে মিছল মানা ন? এই অৱস্থা মিছলৰ ভিতৰতো চাচোন তই এই বস্তুটো ধোৱা নাই, তই কেইবছৰ গা ধোৱা নাই চাগে? হা চব বিষক্ৰিয়া হৈ গ'ল বুজিছ এইবিলাক। এয়া কি মানে? ছাৰ এয়া চামুচ। চামুচ খাই যে কেনে? মিছলটো মানে সেই চামুচটোৱে খায়। হয়। এইবিলাক ঔষধ লাগি আছে, তই মানে ঔষধৰ হেৰিবিলাক লৈ পেলাই এইবিলাক চামুচ বনাই দিয় মানে? ছাৰ মই ক'ব নোৱাৰিম নহয় এইটো। এইবিলাকৰ পৰাই তোৰ বিষক্ৰিয়া হৈ পেলাই তাৰ তেনে ইনফেকশ্যন হৈছিলে, মাথা ঘূৰাইছিলে। এইবিলাক বেপাৰ নকৰিবি আজিৰ পৰা, বুজিছ? এই ঔষধৰ খালী বাহা আপুনি চামুচ ব্যৱহাৰ কৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস নকৰিব। সেইকাৰণে আৰু এই বস্তুটো আপুনি এই যিটো পাত্ৰত আপুনি মিছলটো বনায় সেইটো আপুনি ডেইলি ধুব লাগে। নুধুলে ভেঁকুৰে আপোনাৰ গোটেই চাইডটো দেখিছে কিমান লেতেৰা আছে? পোক পৰি আছে। পোক চোক পৰি মানে ল'ৰা ছোৱালীবিলাকৰ সেইকাৰণে ইনফেকশ্যন হৈছে। সেইকাৰণে আপুনি এইবিলাক ধুব আৰু ঔষধৰ এই খালী বাহাত আপুনি চামুচ ব্যৱহাৰ নকৰিব। পাৰিলে পৰাপক্ষত আপুনি নাৰিকলৰ পাতটো দেখিছে সেইটো কাটি পেলাই ধুনীয়াকৈ ধুই সেইটো চামুচ ব্যৱহাৰ কৰিব। ঠিক আছে, আজি বুজিছে নহয়? ঠিক আছে, আৰু নেক্সট যদি আপুনি এইটো কাম কৰে আপোনাৰ জেলত যাবলগীয়া হয়। চহিটা মাৰক আৰু নকৰিব দেই। নেক্সট টাইম যদি আপোনাক এনেকুৱা কেছত পাওঁ আপোনাৰ লগতে জেলত ভৰাই থৈ দিম। আপোনাৰ এড্ৰেছটো মই লিখি লওঁ। এইবিলাক কাম নকৰোঁ বুলি চহী এটা মাৰি থৈ দিবি হা ধুনীয়াকৈ। হ'ব ছাৰ। এইখিনি চহী এটা মাৰক। বাৰু হ'ব ছাৰ এতিয়া গৈ থাকোঁ।
বাৰু আপোনালোকৰ ৰিপৰ্টটো আপোনালোকে লৈ যাওক আৰু সময়মতে ল'ৰাটোক খোৱা বোৱা যোগান ধৰিব। তেওঁ দুৰ্বল হৈ গৈছে। পৰাপক্ষত আপোনালোকে টিফিন দি পেলাই পঠাব স্কুললৈ। আৰু ল'ৰা ছোৱালীক সৰুতে পইচা স্কুললৈ দিয়াটো নিষেধাজ্ঞাই আছে নিয়মতে ক'বলৈ গ'লে। সিহঁতে পেকেট চেকেট খাই পেলাই, সেইকাৰণে আপোনালোকে নিদিয়াব। বুজিছে? সৰু পইচা থ'বই নহয়, সি লৈ লৈ যায়। বাবা এনেকুৱা কাম নকৰিবা দেই, মিছল নাখাবা য'তে ত'তে। ঠিক আছে, এতিয়া যাব পাৰে আপোনালোক। টিফিন বনাই দিলেই হ'ল ঘৰৰ পৰা। সেইটো এইটো একদম 1 নম্বৰ আপোনালোকে টিফিন বনাই পঠাব। ব'ল দাদা ব'ল। যাব পাৰে। এইজনক কি কৰে? ইয়াক যাব দিয়া। ছাৰ এইখিনিও লৈ যাওঁ নেকি? আৰু যদি নেক্সট টাইম তোক পাওঁ, ছাৰ নাপায়। গম পাইছোঁ। যাব দিয়া। যা এতিয়া। ছাৰ যাওঁ। যাওক। যা। সেইটো আৰু মানুহ দেই, ছাৰ বহিব পাৰিম নেকি অকণমান?